গৌৰীপুৰৰ দামপুৰত মহিলাৰ লানি নিচিঙা সুত বৈছে। এয়া আপুনি ভাবিছে অটো ৰিক্সা ষ্টেণ্ড নহয়, এয়া হৈছে বিধায়ক নিজানুৰ ৰহমানৰ বাসভৱনত দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা হিন্দু ধৰ্মাৱলম্বী লোকৰ মহিলাসকলে লৈ অহা অটো ৰিক্সা। হয়, গৌৰীপুৰ সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হিন্দু ধৰ্মাৱলম্বী পৰিয়ালৰ দৰিদ্ৰ মহিলাসকলে বিধায়ক নিজানুৰ ৰহমানে উপহাৰ দিয়া শাৰী কাপোৰ লোৱা দৃশ্য এয়া। আগন্তুক দুৰ্গা পূজা উপলক্ষে গৌৰীপুৰ সমষ্টিৰ বিধায়ক নিজানুৰ ৰহমানে প্ৰায় ৪,০০০ শাৰী কাপোৰ বিতৰণ কৰে দুখীয়া ৰাইজৰ মাজত। উক্ত কাপোৰ হাতত পাই আনন্দিত হৈ পৰিছে দুখীয়া পৰিয়ালসকলে। আপনার সমষ্টির নাম কি? নামটো কি আছিলে? কোন ঠাইৰ পৰা আহিছে? এই পূজাৰ বতৰত যে কাপোৰখন দিলে কোনে দিলে? গৌৰীপুৰৰ পৰা শামছুল হক ৰিপৰ্টছ AWN 24 নিউজ।